Hello guys, welcome back to my YouTube channel. Here মাছ লগতে সকলোকে আন্তৰিক শুভেচ্ছা আৰু ইয়াৰ পুৰস্কাৰ লিখা ভিডিঅ' এতিয়া মই মাছখিনি ভাজি লৈছোঁ আৰু আছে মাছৰ লগতে ইয়াৰ মাংস হয় লোকেল মুৰ্গী আৰু ইয়া আমাৰ পুৰা লোকেল মুৰ্গী পচলাৰ সৈতে কল পচলাৰ সৈতে সেই কেৰাহীত এতিয়া পিঁয়াজ ভাজিছোঁ আৰু এতিয়া মাংসখিনি আদা নহৰুখিনি দি ল'ম ইয়াৰ লোকেল মুৰ্গীয়ে হয় খালি বেলেগ ধৰণে বনোৱা হৈছে আৰু ইয়াৰ মছলা এই মছলাখিনি দি এতিয়া ভাজি লওঁ ভালকৈ আৰু এতিয়া মাংসখিনি দি লওঁ ইয়াৰ লোকেল মুৰ্গীয়ে হয় ইয়াৰ এতিয়া পিঁয়াজখিনি ভাজি ল'লোঁ আৰু ইয়াৰ গাহৰি মাংসখিনি দি লৈছোঁ আৰু অলপ সময় ভাজি লওঁ আৰু প্ৰথমতে গাহৰি মাংসখিনি অলপ বইল কৰি লৈছিলোঁ আৰু ইয়াত এতিয়া আলুখিনি দি লৈছোঁ গাহৰি মাংসত আৰু বিলাহী ইয়াত দি ল'লোঁ আৰু এয়া হৈছে গাহৰি মাংস পোৰা এয়া গাহৰি মাংস আৰু এয়া হৈছে কল পচলা লগত মাংস আৰু এয়া হৈছে গাহৰি মাংস খাবলৈ বহুত টেষ্টি হৈছিলে পিঁয়াজখিনি ভাজি লৈ ইয়াতে হালধি দিছোঁ আৰু এয়া হৈছে হাঁহৰ মাংস এতিয়া ইয়াতে হাঁহৰ মাংসখিনি দি ভালকৈ ভাজিল এতিয়া হাঁহৰ মাংসখিনি ৰেডি হৈছে খাবলৈ এয়া এতিয়া ধনিয়া দি দিছোঁ এয়া এতিয়া ৰাতিপুৱা হৈছে আমি চাহ খাবলৈ লৈছোঁ এতিয়া আৰু এতিয়া পিঠা লস্কৰা চাহ এতিয়া আমি চাহ খাই লওঁ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব